সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই জনাম হালধিয়ে কেনেকৈ আমাৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হালধি ভাৰতীয় পাকঘৰত ব্যৱহাৰ কৰা মছলাৰ ভিতৰত এবিধ মছলা। এনেকুৱা বহুত কম খাদ্য আছে হালধি নোহোৱাকৈ তৈয়াৰ কৰা হয়। খাদ্যৰ সোৱাদ বঢ়াবলৈ আৰু খাদ্যক ৰঙীন কৰিবলৈ হালধি ব্যৱহাৰ কৰা হয়। কিন্তু আপোনালোকে জানেনে হালধি বিভিন্ন ধৰণৰ গুণ আছে যিয়ে আমাৰ স্বাস্থ্যৰ কাৰণে লাভদায়ক। আজি মই আপোনালোকক IMCৰ শ্ৰী হলদিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। এই শ্ৰী হলদি লিকুইড হোৱা কাৰণে অতি সহজে ব্যৱহাৰ কৰিব পাৰি। এই শ্ৰী হলদি ব্যৱহাৰ কৰিলে আমাৰ তেজ চাফা হয় আৰু চৰ্দি কাহত লাভদায়ক হয়। শ্ৰী হলদিয়ে কলেষ্ট্ৰল আৰু হাৰ্ট এটেকৰ ক্ষেত্ৰতো সহায়ক হিচাপে কাম কৰে। যিসকল ব্যক্তিয়ে ওজন কমাব বিচাৰে তেখেতসকলে দিনত 2 বাৰ গৰম পানীৰ লগত 3 ড্ৰপ মিহলাই খাব পাৰে। যিসকল ব্যক্তিৰ ডায়েবেটিছ প্ৰব্লেম আছে তেওঁলোকে গাখীৰ বা গৰম পানীৰ সৈতে মিহলাই ৰাতিপুৱা খালী পেটত আৰু ৰাতি শোৱাৰ সময়ত খালে ছুগাৰ লেভেল বেলেঞ্চত থাকে। শ্ৰী হলদি বিষৰ ক্ষেত্ৰতো সহায়ক হয়। শ্ৰী হলদি লিভাৰ প্ৰব্লেমৰ ক্ষেত্ৰতো কাম কৰে। আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে যে শ্ৰী হলদি দিনত কিমান ড্ৰপ ব্যৱহাৰ কৰিব পাৰি। এজন ব্যক্তিয়ে শ্ৰী হলদি এদিনত 5 পৰা 6 ড্ৰপলৈ ব্যৱহাৰ কৰিব পাৰে। গৰ্ভৱতী মহিলাই শ্ৰী হলদি ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ ব্যক্তিজনক কিছুমান সমস্যাই দেখা দিব পাৰে।